পোনপ্ৰথমে কাৰ্বি আংলং ৰাইজ লগতে আমাৰ অসমবাসী সকলোকে আমাৰ যিটো ইউনিটি ফৰ ৰাণ একতা দৌৰ যিটো অসম চৰকাৰে তথা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি অনুষ্ঠান এইটো দুদিনীয়া অনুষ্ঠান আজি হৈছে আমাৰ 29 আৰু অহাকালি 30টো যিহেতু আমাৰ অল অভাৰ আসামত দীপাৱলীৰ উৎসৱে মানে মানুহৰ মনত ফূৰ্তিত আছে সকলোৱে নিজৰ নিজৰ বাহনত আৰু ঘৰত আৰু অফিচবিলাকত দীপাৱলীৰ উৎসৱৰ কাৰণে যোগাৰ চলি আছে এট দ্য চেম টাইম আমাৰ যিটো আমাৰ চৰ্দাৰ বল্লভভাই পেটেল যিটো আমাৰ তেখেতৰ জন্ম 31 অক্টোবৰ তাৰিখে তেখেতৰ জন্ম কিন্তু আমাৰ দুদিনীয়া প্ৰগ্ৰাম আজিয়েই অন্ত নহয় কিন্তু যিহেতু তেখেতৰ যিটো আদৰ্শ আমাৰ ভাৰতৰ লগতে অসমৰ লগতে আমাৰ কাৰ্বি আংলং জিলাৰ সমূহ ৰাইজক এটা মানে মনত পেলাই দিয়া নিচিনা যে আমি সকলোৱে আগতেও ইউনাইটেডলি আমি আছোঁ এতিয়াও আমি একতা হৈ পেলাই ইউনাইটেডলি থাকিব লাগে এই মেছেজটো এই বাৰ্তাটো প্ৰেৰণৰ কাৰণে এটা প্ৰয়াস আমাৰ অসম চৰকাৰৰ পৰা সেইকাৰণে আজি অন্ত নহয় আমাৰ আকৌ 31 তাৰিখেও তেনেকৈ স্কুলত আৰু অফিচবিলাকত প্লেচ লোৱা পৰ্ব হ'ব আৰু বিভিন্ন কাৰ্যসূচী এইটো গ্ৰহণ কৰা হ'ব সেইকাৰণে সকলোকে always run for unity, run for peace and run for harmony in the country, in our state, in Karbi Anglong as well. সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি হস্পিটেল হৈ পেলাই আহি পেলাই আকৌ ইয়ালৈকে আহিম